হেল্ল' আজি হৈছে দেৱালী ছেকেণ্ড ডে ৰাতিপুৱা উঠি আজি অহা কথা আছিলে ননদ এয়া আহি গ'ল এবছৰৰ মূৰত আহিছে তাই এতিয়া চাহ খাই আছোঁ ৰাতিপুৱা চাহ খাই উঠি সোনকালে ভাতটো বনাই ল'লোঁ দেউতাৰ কাৰণে কাৰণ আমি এটা জাগাত যাম আজি বনাই মেলি উঠি এয়া ৰেডি হৈ গ'লোঁ আমি গৈ আছোঁ এতিয়া মুভি চাব মই ননদ এওঁ আৰু মা দেউতা নাহিলে ঘৰতে আছে অনুৰাধা চিনেমা হলত আহিছোঁ ভুলভুলেইয়া চাবৰ কাৰণে যিহেতু একো খাই অহা নাছিলোঁ দেউতাৰ কাৰণে বনাই থৈ আহিছোঁ সেইকাৰণে আমি খাই ল'লোঁ এতিয়া ম'ম' নুডলছ খাবলৈ বহুত টেষ্টি আছিলে খাই বৈ উঠি এতিয়া হলৰ ভিতৰলৈ সোমাই গৈছোঁ যিহেতু আৰু 5 মিনিট আছে মুভি আৰম্ভ হ'বলৈ সোমাই গৈছোঁ ভিতৰত এয়া মুভি ষ্টাৰ্ট হৈ গ'ল ধুনীয়া মুভি আছিলে ভাল লাগিলে চাই ভয় লগাও আছিলে এয়া শেষ হ'ল মুভি ওলাই আহি আমি কিবা এটা খাব গ'লোঁ এক প্লেটে লৈছোঁ ভগাই খাইছোঁ গোটেইকেইটাই আহি পালোঁ ঘৰ আহি পাই যিহেতু আজি দেৱালী গতিকে আহি সোনকালে চাকি বন্তি লগালোঁ আৰু অকণমান বম চম ফুটালোঁ মা দেউতা এওঁ মই আৰু মাইনা লগ লাগি তাৰপিছত ডিনাৰৰ কাৰণে প্ৰিপাৰেশ্যনত লাগিলোঁ আজি বনাইছোঁ ডাল পৰঠা বনাইছিলোঁ ৰেচিপিটো মই শ্বৰ্টছত দি থৈ দিছোঁ চাব পাৰে আপোনালোকে এয়া ডাল পৰঠা বনাইছোঁ খাবলৈ বহুত বেছি টেষ্টি হৈছিলে এয়া খাই চাব বনাই কেতিয়াবা এনেকৈ এয়া ধুনীয়া কোমল হৈছিলে খাবলৈ ডাল পৰঠাৰ লগত আপোনালোকে দৈ বা চচ যিকোনো ল'ব পাৰে আৰু এয়াই আছিলে মোৰ আজিৰ দিনটোৰ ভিডিঅ' বাই বাই লগ পাম নেক্সট ভিডিঅ'ত